নমস্কাৰ এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল পল ব্লগছ। ফাইনেলি আজি হ'ল হোলী বুলি মোৰ তৰফৰ পৰা সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। আৰু আজি মানে ভিডিঅ'টো অলপমান বেছি ভাল হ'ব, কাৰণ ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। আজি আপোনালোকে চাই থাকক ভিডিঅ'টো, মই হোলী খেলা দেখাম আৰু একেলগে বাঁহ ভাঙা খেলা চাব যাম। তো ভিডিঅ'টো চাই থাকক। আৰু জাষ্ট এনেই কিবা এটা পিন্ধি ল'লোঁ, চোলা এটা। এতিয়া হোলী খেলিব লাগে যিহেতু, আৰু ৰং চং লাগিবই, সেইকাৰণে কিবা এটা পিন্ধি ল'লোঁ আৰু অলপ হোলীটো খেলি। আৰু গাইছ এতিয়া ৰাস্তাৰ পৰিৱেশ চাওক, সৰু সৰু ল'ৰা ছোৱালীবিলাকে পানী মাৰা আৰম্ভ কৰি আছে, আৰু এতিয়া লগৰবিলাকো আহি আছে। আৰু এইবিলাক চাওক, মানে এনেই অলপ দেখালোঁ। আৰু এইবিলাক লগবিলাক ই বুঢ়া একদম ৰং চং খানি একদম পূৰা নীলা পিলা হৈ আছে। দে এটা লাইক দি গাইছ অৱস্থা নোহোৱা হৈ গ'ল একদম। বস্তু দিলে আহি গ'ল একদম বাপৰে। ভিক্স খানছ নেকি? ভিক্স দেই চকুটো একদম বেয়া হৈ গ'লে। কাছে মাত্ৰ ভিক্স চিক্স লগাই দিছে একদম, মানে চকুটো কেম্বা লাগি গৈছে এতিয়া, ধৰি গৈছে একদম। দে চলো এ পানী ভালকে মাৰ। দে চবৰে মিল দে পানী মাৰ, কমে মাৰিলেও মেট্ৰিক পৰীক্ষা বুলি এখন হয় দিয়া, অলপ খেলি দিলি। বঢ়িয়া বঢ়িয়া বঢ়িয়া, মোৰ হোলী নাই। আৰু গাইছ এই হ'ল আমাৰ বাচ্ছা পাৰ্টি সকল একদম। আৰু এই মাহঁতবিলাকে নাম গাব আহিছে এতিয়া, ফাগু চাগু লগাই। এতিয়া আমি এটা সেৱা কৰি দিওঁ। প্ৰথমতে আপোনালোকক অলপমান নামটো দেখাওঁ কেনেকুৱা গাইছে। এতিয়া জাষ্ট গা চা ধুই উঠিলোঁ আৰু অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ, আপোনালোকক দেখালোঁ। এতিয়া যাম শ্ৰী শ্ৰী ঘাটি সত্ৰ, তাতে বাঁহ ভাঙা খেলা অনুষ্ঠিত হ'ব আজি। তো বলক যাওঁ। আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ হাতী সত্ৰ, আৰু মানুহ চাওক কিমান মানুহ। আৰু এতিয়া ষ্টাৰ্ট হ'ব হৈছে বাঁহ ভাঙা প্ৰতিযোগিতা। এতিয়া পূৰা ৰেডি হৈ আছে বাঁহ ভাঙাৰ কাৰণে। আৰু তিনি মানুহৰো আছে, মতা মানুহৰো আছে, চাই থাকিব সকলোৱে। আৰু এইটো টিমত আমাৰ ঘৰৰ কাষৰ বিশাল দা আছে। এইটো টিমৰ খেলাখন চাওক আপোনালোকে। প্ৰায় 6 ছেকেণ্ডত বাঁহডাল ভাঙি দিছে, কিন্তু অলপ মানে জইন লগাওঁতে অলপ দেৰি হৈছে, কিন্তু একো নাই। ছেকেণ্ড প্ৰাইজ পাইছে ইয়াতে। চাওকহে ফূৰ্তি, চাওকহে কেনেকুৱা লাগে। এনেতো বৰ ভাল লাগে এনেকুৱা হ'লে। প্ৰতিযোগিতা বিশেষ আকৰ্ষণ। আৰু এতিয়া মহিলাসকলৰ বাঁহ ভাঙা প্ৰতিযোগিতা চলিব হ'ব। আৰু গাইছ মহিলাসকলৰো কম পাৱাৰ বুলি নাভাবিব, পুৰা পাৱাৰ আছে। চাওক একবাৰ, বাঁহ পুৰা জইল লগাই দিলে ভাঙি পেলাই। কিন্তু বাঁহডাল অলপ ক্ষীণ হয় দিয়কচোন, কিন্তু সেইবুলিও কম পাৱাৰ নহয়, কিন্তু ওমেন পাৱাৰ।
আৰু গাইছ এইমাত্ৰ আহি পালোঁ জাষ্ট গধূলি হৈ গ'ল আহি পাওঁতে বাকী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব জাষ্ট এনেই দেখালোঁ অলপ হোলী খেলা সেইগিলা দেখালোঁ আৰু বাঁহ ভাঙা যাৱা সেইবিলাক দেখালোঁ আপোনালোকে যিমানখিনি পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যোনবিলাকে ছাবস্ক্ৰাইব কৰা নাই সেইটো ছাবস্ক্ৰাইব কৰিব কাৰণ মই নতুন ভিডিঅ' দিবলৈ সদায় মাজে মাজে চেষ্টা কৰি থাকিম তো বহুত ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ' লৈ সকলোকে লগ পাম আৰু আকৌ এবাৰ হেপী হোলী